কৃষ্ণৰ পইলে কি খায় নুঠাবি এইবিলাক বেক কেমেৰা বেক কৰি দি এইবিলাক নুঠাবি এসে নকরবি আছে
আরেকবার দিয়ে এবার পান করবো মনে রেডি তোমার গোড়া এটা ধরা তো হয় মনে রেডি কাম করে হবো এ মাইকেল করে এরকম বছর কি হচ্ছে উপরে মনে সম্পূর্ণ করে বেরিয়ে তার বিষয়টা হবো বেলপাতি लाइव वीडियो ये
হয় মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলাৰ টংলা জোৰপুখুৰীত অঞ্চলত উপস্থিত আছোঁ যিহেতু আজি কৰিশ্মা নাটৰ যে নাগৰা নাম সেই আপোনালোকে দেখিব পাৰিছে আৰু আমাৰ মাজত উপস্থিত আছে অসমৰ এক জনপ্ৰিয় বুলি ক'ব লাগিব কৰিশ্মা নাট আমাৰ চিনাকি কোনো প্ৰয়োজন নহয় আমাৰ কৰিশ্মা নাট আমাৰ লগত আছে বৰ্তমান আমি কৰিশ্মা নাটৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম পোনপ্ৰথমে ৰাসৰ শুভেচ্ছা তোমাক জনাইছোঁ টংলাত আহিছা কেনেকুৱা লাগিছে টংলাত নমস্কাৰ প্ৰথমতে সকলোৱে আৰু কাতিমহীয়া নাম পৰীক্ষা পাতিছিলে চাগে তেওঁলোকে জোৰপুখুৰী প্ৰতিষ্ঠা দিৱসৰ পৰীক্ষা পাতিছিলে টংলাৰ জোৰপুখুৰীত আৰু বিষ্ণু মন্দিৰ প্ৰাংগণত আহি বহুত বেছি ভাল লাগিলে কাৰণ যথেষ্টখিনি জনসমুদ্ৰ হৈছে আৰু তেওঁলোকে আহি পোৱাৰ পাছত ইমান ধুনীয়াকৈ সকলোৱে আমাক অভ্যৰ্থনা কৰিছে ভাল লাগিলে বহুত মানুহ হৈছে সকলোৱে মৰম আদৰ পাইছোঁ আৰু মই যিহেতু টংলা ফালে বেছিকৈ নাম গোৱা নাই আগতে গাইছিলোঁ যদিও ইমান বেছিকৈ গোৱা নাই আৰু মই আহি বহুত বেছি ভাল লাগিলে কিমান বছৰ ধৰি নাম মোৰ 7 বছৰ হৈ গ'ল মই ক্লাছ 7ৰ পৰা শিকিছিলোঁ আৰু যদি শিকিছিলোঁ মানে মোৰ মেট্ৰিক দিয়ালে ইমানখিনি বাহিৰত যোৱা নাছিলোঁ আৰু মেট্ৰিক দিয়াৰ পাছৰ পৰা অকণমান আৰু ইয়াত টংলাৰ পিছত আৰু ক'ত ক'ত নাম আছে অহাকালি মোৰ আছে সৰ্থেবাৰী আছে বামুণ্ডী আৰু যিহেতু ৰাসৰ উৎসৱ ক'ত হৈছে তুমি ক'বা মই তেনেকৈ এতিয়া ৰাস বুলিব হ'লে তেনেকৈ গম নাপাওঁ যিহেতু মানে কণ্টিনিউ প্ৰগ্ৰেমবিলাক আছে চাগে নামৰ আছে বা ৰাসত কৰিব পাৰে ইমান সোধা নহয় যে পাহৰি যোৱা গতিকে এগ্ৰিমেণ্টবিলাক হৈ থাকে আৰু এইটোত অসমবাসীক ৰাইজক কি জনাবা ৰাসত সকলোকে ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিলে সকলোৱে ভালে কুশলে থাকক ভগৱানে সকলোকে ভালে কুশলে ৰাখক টংলাত আহি কেনেকুৱা লাগিছে তোমাৰ সকলোৱে প্ৰথমতে যে বহুত বেছি ভাল লাগিলে কাৰণ যথেষ্টখিনি জনসমুদ্ৰ হৈছে আৰু ইমানখিনি ভিৰৰ মাজত আমি নাম পৰিৱেশন কৰিছোঁ ইমান মৰম আদৰ দিছে সকলোৱে সহায় সহযোগিতা কৰিছে আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব জোৰপুখুৰী বিষ্ণু মন্দিৰৰ যিখন কমিটি আমাক আহ্বান জনাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ কাৰণ ইমান ধুনীয়াখন সমাজক আমাক তেওঁলোকে নাম পৰিৱেশন কৰিব নিমন্ত্ৰণ জনাইছে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে বিচাৰে আকৌ নাম গাব ঠিক আছে থেংক ইউ